নমস্কাৰ বন্ধুসকল, মই ঋতুৰাজ আৰু আপোনালোকে চাই আছে ঋতুৰাজ শইকীয়া ইউটিউব চেনেল। সেইকেইদিনমানতে আজি প্ৰথমটো পৰ্যায় নিৰ্বাচনৰ পাৰ হৈছে। দেশৰ ভিন্ন ৰাজ্যৰ দৰে অসমতো অসমৰ পাঁচটা সমষ্টিত এই নিৰ্বাচন হ'ল। পাঁচটা সমষ্টিৰ ভিতৰত কেইটামান সমষ্টিততো কোনো যুদ্ধ নাই বুলি ক'ব পাৰি, কোনো প্ৰতিযোগিতা নাই বুলি ক'ব পাৰি, মানে একতৰফীয়া নিচিনাই হৈ আছে। আৰু বাকী দুটা সমষ্টিত অকণমান কম্পিটিশ্যন দেখা যায় যদিও আজি সেইটোকে এনালাইজ কৰিবলৈ চাম যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি কিমান দূৰ আগবাঢ়িছে আৰু কংগ্ৰেছ কিমান দূৰ আগবাঢ়িছে। মই সৰ্বভাৰতীয় পৰ্যায়ত মানে এবাৰ থুলমূলকৈ ক'ব বিচাৰিম। সৰ্বভাৰতীয় পৰ্যায়ত যদি চাবলৈ যোৱা যায়, তামিলনাডুত যি নিৰ্বাচন হৈছিলে 39টা সমষ্টিত, 39টাৰ ভিতৰত 39টা সমষ্টিয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ পিনে যোৱাটো বুলি কয় দেখা গৈছে। কাৰণ যাবই সেইটো, কাৰণ তামিলনাডুত বিজেপিৰ কোনো স্কোপ নাই জিকাৰ। তাৰ উপৰিও যদি বাকীখিনি ৰাজ্যতো দেখা যায়, অভাৰঅল যদি এটা ৰিজাল্ট পোৱা যায়, ইণ্ডিয়া অকণ কমফৰ্টেবল হৈ আছে NDA-তকৈ। কিন্তু অসমৰ ক্ষেত্ৰত তেনে নহয়। অসমত যদিও বহুত বিবাদ ওলাইছে যে ইণ্ডিয়া এইবাৰ কংগ্ৰেছ এইবাৰ বহুত আগবাঢ়িব বা তেনেকুৱা, কিন্তু তিনিটা সমষ্টিৰ বাদে দুটা সমষ্টিৰ বাদে তিনিটা সমষ্টিতটো একেবাৰে কম্পিটিশ্যনে দেখা নাযায়। দুটা সমষ্টিত অকণমান কম্পিটিশ্যন দেখা গৈছে। গতিকে পাঁচটা সমষ্টিৰ বিষয়ে আজি আলোচনা কৰিম। সেই পাঁচটা সমষ্টি আপোনালোকে নিশ্চয় জানেই, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙা সমষ্টি। গতিকে ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক এটা কৰি দিব। গতিকে প্ৰথমতে আমি এতিয়া সেইটা সমষ্টিলৈ চকু দিম যিকেইটা সমষ্টিত কোনো কম্পিটিশ্যন দেখা নাযায়, মানে কোনো কম্পিটিশ্যন যে নাই তেনেকুৱা নিচিনা লাগে। তো সেই সমষ্টি তিনিটা হৈছে অকণমান পিছৰ সমষ্টিকেইটা, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙা সমষ্টি। প্ৰথমতে যদি কাজিৰঙা সমষ্টিলৈ অহা যায়, কাজিৰঙা সমষ্টিত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা বহুত আগবাঢ়ি আছে ৰজনীয়া তিৰ্কীতকৈ। তেখেতে সেই কাজিৰঙাত যিটো বাগানীয়া ভোট আছে, সেই বাগানীয়া ভোটখিনিও তেওঁ ল'বলৈ সক্ষম হৈছে। তাৰ উপৰিও যিমানখিনি মানে বহুত মানে তাত জিকাৰ এটা চান্স আছে, বহুত বেছি চান্স আছে বুলি কয় কামাখ্যা প্ৰসাদ তাছাৰ। তেখেতে হয়তো পোৱা মতেতো জনামতে more than 2 lakhs ভোট তেওঁ জিকিব কাজিৰঙা সমষ্টিত। গতিকে কাজিৰঙা সমষ্টিত বিজেপি ভেৰি কমফৰ্টেবল, বহুত বেছি কমফৰ্টেবল হয়। কংগ্ৰেছ তাত কোনো স্কোপ নাই জিকাৰ। দ্বিতীয় সমষ্টিটো যদি যোৱা যায়, দ্বিতীয়টো হৈছে শোণিতপুৰ সমষ্টি। শোণিতপুৰ সমষ্টিটো ৰঞ্জিত দত্ত বহুত আগবাঢ়ি আছে। প্ৰাৰ্থী প্ৰেমলাল গুঞ্জু ইমান প্ৰচাৰ নাই, প্ৰচাৰ যদিও চলাইছে তাত কোনো মানুহ ইমান দেখিবলৈ পোৱা নাযায়। গতিকে গ্ৰাউণ্ড লেভেলত যদি চোৱা যায়, শোণিতপুৰ সমষ্টিটো ইয়াক দেখিবলৈ পোৱা যায়, বিজেপি আগবাঢ়ি থকা দেখিবলৈ পোৱা যায়। আৰু লখিমপুৰ সমষ্টিও একেই, লখিমপুৰ সমষ্টিটো প্ৰধান বৰুৱা আগবাঢ়ি গৈছে, বহুত আগবাঢ়ি গৈছে। আৰু কংগ্ৰেছৰ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাৰ মাজতে কিবা কিবি দুটামান নিউজো ভাইৰেল হৈছে। তাৰপিছত তেওঁৰ ব্যক্তিত্বতো কিছুমান প্ৰশ্ন আহি পৰিছে। সেইবাবে হয়তো এই তিনিটা সমষ্টিত বুলি কয় ক্লিন চুইপ মাৰিব, বিজেপিয়ে ক্লিন চুইপ মাৰিব, সেইটো চিয়'ৰ, সেইটো আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। বাকী দুটা সমষ্টিলৈ যদি আমি যাওঁ, সেই দুটা সমষ্টিত কম্পিটিশ্যন আছে। কম্পিটিশ্যন কিয় আছে? কাৰণ প্ৰাৰ্থীকেইজন জুৰি প্ৰাৰ্থী। যদিও ডিব্ৰুগড় সমষ্টিত বহুতে কেইদিনমান আগলৈকে কৈ আছিলে যে ডিব্ৰুগড় সমষ্টিত কোনো কম্পিটিশ্যন নাই, এজন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিচিনা এজন মন্ত্ৰীয়ে সেই সমষ্টিটোত প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে তাত কোনো ধৰণৰ কম্পিটিশ্যনৰ কথাই আহি নপৰে, তেনেধৰণৰ কথা আহিছিলে। কিন্তু লুৰিণজ্যোতি গগৈয়ে সেই সময়ছোৱাত যি ধৰণে তেখেতৰ মানে প্ৰচাৰ চলাইছে, যি ধৰণে মানুহক নিজৰ ফালে আকৰ্ষিত কৰিছে, সেই অনুসৰি ক'ব পৰা যায় যে কম্পিটিশ্যন হ'ব। হয়তো জিকা ধৰাটো ইমান ক'ব পৰা নাযায়, হয়তো বিজেপিয়ে জিকিবগৈ লাষ্টত গৈ পেলাই। গতিকে আমি সেইটো এনালাইজ কৰিম। এতিয়া ডিব্ৰুগড় সমষ্টিলৈ আহোঁ। ডিব্ৰুগড় সমষ্টিত 10টা বিধানসভা সমষ্টি আছে। 10টা বিধানসভা সমষ্টিৰ ভিতৰত 10টাতেই বিজেপি আছে, বিজেপি চৰকাৰ আছে 10টা বিজেপি বিধানসভা সমষ্টিতে। গতিকে সেই হিচাপেতো বহুত আগবাঢ়ি আছে বিজেপি, বহুত ভোটত জিকিব নিচিনা লাগে সৰ্বানন্দ সোণোৱাল। কিন্তু তেনে নহয়, বহুত ভোটত নিজিকে। ভোটত নিজিকে কিয়? কাৰণ তাৰ যিটো চাহ বাগানৰ ভোট আছে, ডিব্ৰুগড় সমষ্টিত বহুতখিনি বাগান আছে। গতিকে সেই বাগানৰ যিটো ভোট, সেই বাগানৰ ভোটটো সৰ্বানন্দ সোণোৱালে নিজৰ মানে প্ৰচাৰৰ ফালে আনিবলৈ বহু দূৰলৈ সক্ষম হয়। যিমানটো সক্ষম হ'ব বুলি ভাবিছিল মানুহে, কিন্তু সিমানটো সক্ষম হোৱা নাই। কাৰণ ইয়াৰ আৰু এটা ফেক্টৰ আছে। এইখিনিতে আহি যায় আম আদমি পাৰ্টিৰ কথাটো। আম আদমি পাৰ্টিৰ মনোজ ধাৰৱাৰ, তেওঁ সেই বুলি কয় ডিব্ৰুগড় সমষ্টিৰ পৰাই লাগিছে। গতিকে তেখেত যিহেতু চাহ জনগোষ্ঠীৰ পৰা নিজে আহে, তেখেত যিহেতুকে এগৰাকী চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ ব্যক্তি, সেয়েহে তেওঁ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ কিছু ভোট গোটেইখিনি ল'ব নোৱাৰে, কিন্তু কিছু ভোটটো টানিব। গতিকে সেই হিচাপে চাহ জনগোষ্ঠীৰ যিখিনি ভোট বিজেপিয়ে পাব লগা আছিল, সেইখিনি ভোট বিজেপিয়ে নাপায়, বিজেপিৰ পৰা টানি লৈ যাব আম আদমি পাৰ্টিয়ে। গতিকে সেইটো ফালৰ পৰা এডভান্টেজ হ'ল লুৰিণজ্যোতি গগৈ। কিন্তু ক'ব নোৱাৰি শেষ ফলাফল কি হ'ব। এইটো এটা মানে এই ডিব্ৰুগড় সমষ্টিটো আমি কোনো ধৰণৰ শেষ পৰিণতিত আহিব নোৱাৰোঁ এতিয়াই, কাৰণ এইটো অভিয়াছলি বন্ধ হৈ গ'ল। এতিয়াতো EVM বাকচত ৰিজাল্টটো আছেই, আমি এতিয়া ক'ব নোৱাৰোঁ কোনে হ'ব। কিন্তু এটা কথা নিশ্চিত যে কম্পিটিশ্যন হৈছে। লুৰিণজ্যোতি গগৈয়ে এজন কেন্দ্ৰীয় মন্ত্ৰীক এনেদৰে প্ৰতিযোগিতা দিয়াটো সঁচাকৈয়ে প্ৰশংসনীয়, সঁচাকৈয়ে
তাৰ আমি শলাগ ল'ব লাগিব সেইটোৱে কথা গতিকে হয়তো শেষলৈ গৈ পেলাই সৰ্বানন্দ সোণোৱালে জিকিব কিন্তু যিটো এটা আগৰ পৰা যিটো এটা ট্ৰেণ্ড আছিল যে 3 লাখ ভোটত 4 লাখ ভোটত জিকিব কিন্তু তেনে নহয় মোৰ দেন 50,000 70,000 এনেকুৱা ভোটত হয়তো সৰ্বানন্দ সোণোৱাল জিকিব কিন্তু কম্পিটিশ্যন বহুত দিছে সেইটো মানিব লাগিব এতিয়া আটাইতকৈ চৰ্চিত বিষয় যোৰহাট সমষ্টি উজনিৰ একমাত্ৰ সমষ্টি যিটো সমষ্টিত হয়তো কংগ্ৰেছৰ অকণমান আশা আছে আশা কিয় আছে প্ৰথমতে ইয়াতো 10টা সমষ্টি আছে বিধানসভা সমষ্টি 10টাৰ ভিতৰত 3টা সমষ্টিত কংগ্ৰেছ চৰকাৰ আছে 3টাৰ ভিতৰত কংগ্ৰেছ চৰকাৰ আছে নাজিৰা সমষ্টিত আছে এইটো শিৱসাগৰ কংগ্ৰেছ সমষ্টি কংগ্ৰেছ নাই মানে বিজেপি নন বিজেপি গভৰ্ণমেণ্ট আছে শিৱসাগৰ নাজিৰা আৰু তিতাবৰ সমষ্টিত নাজিৰা আৰু শিৱসাগৰ সমষ্টিত নন বিজেপি গভৰ্ণমেণ্ট আছে বাকী 7টাতে আকৌ বিজেপি আছে কিন্তু বিজেপি আছে যদিও সেইকেইটা সমষ্টিটো গৌৰৱ গগৈ যিটো লেভেলত মানে প্ৰচাৰ কৰিছে সেইটো লেভেল চাই আমি ক'ব পাৰোঁ যে সেইটো লেভেলত কিন্তু গৌৰৱ গগৈ বহুত ওপৰত আছে তপন গগৈতকৈ গতিকে সেইটো এটা এডভান্টেজ হৈ গ'ল গৌৰৱ গগৈ 7টা সমষ্টিত যি বিজেপি আছে সেই বিজেপিও যথেষ্টখিনি প্ৰচাৰ চলাইছে যথেষ্টখিনি তপন কুমাৰ গগৈ যদিও তেওঁৰ অকণমান অৱস্থাটো শাৰীৰিক স্বাস্থ্য ভাল নহয় তথাপিও তেওঁ বহুত প্ৰচাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা সকলো আহি গৈছে সকলোৱে একদম ধূলিসাৎ কৰি দিছে যোৰহাট সমষ্টিত মুঠতে যোৰহাট সমষ্টিত গৌৰৱ গগৈ ঘূৰাব লাগে সেইটোৱে হৈছে বিজেপিৰ মূল মন্ত্ৰ কিন্তু তেনে যে হ'ব সেইটো আশা কৰিব নোৱাৰি বৰ্তমান সময়ত কিয়নো তেখেতৰ প্ৰচাৰ গৌৰৱ গগৈৰ প্ৰচাৰ বহুত আগবাঢ়ি গৈছে তেখেত বহুত আগবাঢ়ি আছে বুলি আমি গ্ৰাউণ্ড লেভেলত যদি চোৱা যায় ক'ব পাৰি কাৰণ সকলো ক্ষেত্ৰতে তেওঁৰ এটা ট্ৰেণ্ড আহি গৈছে তেওঁৰ এটা যিটো ট্ৰেণ্ড আছে সেইটো ট্ৰেণ্ডক মানে চাই পেলাই আমি এটা ক'ব পাৰোঁ এটা পৰিণতিত উপনীত হ'ব পাৰোঁ যে সেইটো সমষ্টি হয়তো গৌৰৱ গগৈ জিকিব গৌৰৱ গগৈ বহুত ভোটত জিকিব নোৱাৰিব চাগে কিন্তু জিকাটো জিকিব কিন্তু এইখিনিতে আকৌ এটা ফেক্টৰ আহি যায় ফেক্টৰটো হৈছে মাজুলী সমষ্টিটো ফেক্টৰ এই কাৰণে কাৰণ বাকীকেইটা যেতিয়া 7টা সমষ্টি আছে সেই 7টা সমষ্টিত 6টা সমষ্টিত পুৰা কম্পিটিশ্যন দিব পুৰা কম্পিটিশ্যন হ'ব বিজেপি আৰু কংগ্ৰেছৰ মাজত পুৰা কম্পিটিশ্যন হ'ব তাত ভোট আগবাঢ়িব বা পিছবাঢ়িব এনেকুৱা ক'ব নোৱাৰি পুৰা হাফ হৈ থাকিব কিন্তু মাজুলী সমষ্টিটো এনে এটা সমষ্টি যিটো সমষ্টিত চুইং ভোটৰ ভোট আছে মানে শেষৰ সময়লৈকে তেওঁলোকে মানে ডিচাইড নকৰে যে ক'ত ভোট দিব বা তেনেকুৱা আৰু মাজুলীৰ ক্ষেত্ৰত অৱশ্যে এটা কথা হয় মাজুলীৰ ক্ষেত্ৰত যিমানখিনি উন্নয়নমূলক কাম কৰিব লাগিছিলে বিজেপি চৰকাৰে সিমানখিনি কৰা নাই দলঙৰ প্ৰস্তুতি কাম চলি আছে সেইটো হয় আঁচনিখিনি পাইছে মানুহে আঁচনিখিনি পাইছে সেইখিনি হয় কিন্তু আঁচনি আৰু দলং বা ৰাস্তাই যে কি বুলি কয় উন্নয়নৰ মূল সেইটো কথা গোটেইখিনি বস্তুৱে বাঢ়িব লাগিব সামগ্ৰিক উন্নতি হ'ব লাগিব গতিকে সেইটো হিচাপত মাজুলী এটা ফেক্টৰ হ'ব যদিও আমি এটা কথাই ক'ব পাৰোঁ যে মানে এইটো কথা মানে স্পষ্টকৈতো ক'ব নোৱাৰি কোনো কেতিয়া কি হয় কোনেও নাজানে কিন্তু হ'লেও এটা কথা ভাবিব পাৰি যে সেইটো সমষ্টিত হয়তো গৌৰৱ গগৈ এবাৰ জিকিব গতিকে আমি 5টা সমষ্টিৰ কথা আজি আলোচনা কৰিলোঁ 5টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিত 3টা সমষ্টিটো ডেককৈ বিজেপি জিকি আছে 4 নম্বৰ সমষ্টিত ডিব্ৰুগড় সমষ্টিত অলপ কম্পিটিশ্যন হ'ব কিন্তু সেই হয়তো সৰ্বানন্দ সোণোৱালে মাৰিব আৰু একেবাৰে শেষৰ সমষ্টিটো যোৰহাট সমষ্টিৰ কথা যদি কওঁ চৰ্চিত সমষ্টি সেইটো সমষ্টিও কম্পিটিশ্যন হ'ব কম্পিটিশ্যন যথেষ্ট হ'ব বিজেপি কংগ্ৰেছ দুইজনে কম্পিটিশ্যন হ'ব কিন্তু হয়তো শেষত এইটো সমষ্টি কংগ্ৰেছ আহিব গতিকে 4টা সমষ্টি বিজেপিৰ আৰু এটা সমষ্টি কংগ্ৰেছৰ মই ভাবিছোঁ সেইটোৱে ইয়াৰ ফলাফল হ'ব কিন্তু অৱশ্যে বৰ্তমান ইতিমধ্যে ইভিএমত বাকচত হৈ গ'ল ৰাইজৰ সিদ্ধান্ত সেই সিদ্ধান্ত আশা কৰোঁ এটা ভাল ফলাফল হ'ব আমাৰ ডেমক্ৰেচি যাতে বাচি থাকে তাৰ মই আশা কৰিছোঁ কাৰণ বৰ্তমান সময়ত কিছুমান কথা আমি দেখি আছোঁ যিখিনি কথাৰ কাৰণে আমি বিজেপি চৰকাৰক বৰ্তমান অপ'জ কৰিবলগীয়া হৈ গৈছে 400 পাৰৰ যিটো নাৰা দি আছে সেইটো নাৰাক আমি অপ'জ কৰিব লাগিব কিয়নো এখন যিখিনি কৰি আছে বিজেপি চৰকাৰে সেইখিনি হয়তো মানে কিছুমান ক্ষেত্ৰত নিন্দনীয় হয় সেইখিনি বিষয়ে আলোচনা কৰিম যদি আপোনালোকে সেই ভিডিঅ'টো চাব বিচাৰে বা তেনেকুৱা বিষয়ত ভিডিঅ' চাব বিচাৰে ডিক্টেটৰশ্বিপ কৰিব নে কিনো তেনেকুৱা ধৰণৰ কথা যদি জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব আজিলৈ ইমানেই ধন্যবাদ